Hello friends, welcome to my channel Astha's Motivation. Master আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি যেটো কাহিনী লৈ আহিছো হেতু আপোনালোকে শুনিবলৈ পায় খুব ভাল পাব আৰু বহুত কথা শিকিবও পাৰিব। সো দেৰি নকৰি আহক কাহিনীটো কি আমি জানো। এই কাহিনীটো এগৰাকী ফল বিক্ৰী কৰা বুঢ়ী আইতাৰ হয়। এগৰাকী বুঢ়ী আইতাই সদায় ৰাস্তাৰ কাষত এই যে ৰাস্তাৰ কাষত যে ফুটপাথত ফল বিক্ৰী কৰি থাকে এই তেনে ধৰণৰ মানুহ। এদিন এখন আইতাই কমলা বিক্ৰী কৰি আছিল আৰু সেইখিনি সময়তে এজন ল'ৰা যি সদায় আহা যোৱা কৰে নিজৰ চাকৰি জেগাৰ পৰা তেওঁ আহি কি কৰে আইতাজনীৰ পৰা কমলা কিনে। প্ৰথমতে ল'ৰাটোৱে কৰে কি এটা কমলা এনেকে লয় লৈ তাৰ এটা ফুটাই এৰুৱাই পেলাই খাই পেলাই এইটো টেঙা এই বুলি কৈ কমলাটো এৰি পেলাই আকৌ এটা লৈ পেলাই টেষ্ট কৰে। তাৰ পিছত এইটো মিঠা বুলি কৈ পেলাই তেনেকৈ কমলা 1 কেজি 2 কেজি সদায় সি কিনিছিল। এনেকৈ সি প্ৰায়ে কৰিছিল আৰু আইতাজনীও একো নকৈছিল, মনতে ভাবিছিল হ'ব দিয়া টেষ্ট হে কৰিছে একো নহয়। এদিন সেই ল'ৰাজনে নিজৰ পত্নীক লগত লৈ ৰাস্তাৰে আহি থাকোতে আকৌ সেই বুঢ়ী আইতাৰ ফলৰ দোকানৰ ওচৰত লৈ পেলাই সেই একেটা কাৰবাৰে সি কৰিলে। অৰ্থাৎ সি পুনৰ কমলা এটা লৈ টেষ্ট কৰিলে, এইটো ভাল নহয় বুলি কৈ আকৌ এটা লৈ পেলাই টেষ্ট কৰিলে। পত্নীগৰাকীয়ে চাই আছিলে কথাটো আৰু তেওঁ এফুটা এনেকৈ টেষ্ট কৰি চাই দেখিলে যে মিঠা দেখোন কমলাটো। তেন্তে তেওঁ হাজবেণ্ডে কিয় টেঙা বুলি কৈ এৰি দিলে। তেওঁ এই বিষয়ে প্ৰশ্ন কৰিলে হাজবেণ্ডে যে আপুনি কমলাকেইটা মিঠা হোৱা সত্ত্বেও ভাল নহয় বুলি কৈ এনেকৈ কিয় এৰি থৈ আহিলে, কিন্তু কমলাকেইটাতো মিঠা। তেতিয়া হাজবেণ্ডজনে ক'লে তোমাক এই প্ৰশ্নৰ উত্তৰ মই ৰাস্তাত গৈ থাকোঁতে দিম। যেতিয়া ৰাস্তাৰে দুই খোজকাঢ়ি গৈ আছিলে তেতিয়া পত্নীগৰাকীৰ প্ৰশ্নৰ উত্তৰটো হাজবেণ্ডজনে দিছিল। তুমি যে অথনি মোক সুধিছিলা যে মই কমলাকেইটা কিয় তেনেকৈ এৰি থৈ আহিছোঁ ঝুঠা কৰি কৰি, কিয় এৰি থৈ আহিছিলোঁ জানা? কাৰণ সেই বুঢ়ী আইতাজনীয়ে একো খাই নাহে ঘৰত, কাৰণ তেওঁৰ ঘৰত কোনো সদস্য নাছিলে, তেওঁ অকলশৰীয়া মানুহ আৰু তেওঁতো কমলা বেচিবলৈ আনিছে। তেওঁ যদি খাই দিয়ে তেন্তে তেওঁতো একো লাভ নহ'ব, অসুবিধা হ'ব তেওঁ। গতিকে তেওঁ ভোকত থাকে, তেওঁ জানো ভোক নালাগে? মই যে এই এফুটা খাই পেলাই কমলাটো এৰি দিওঁ, একচুৱেলি মই আইতাজনীৰ কাৰণেই এৰোঁ যাতে তেওঁ সেই কমলাকেইটা খাই পেটটো ভৰাব পাৰে। তেতিয়া পত্নীগৰাকীয়ে ক'লে সঁচাকৈয়ে আপোনাৰ হৃদয়খন ইমান বিশাল, ইমান এজন ভাল মানুহ, মই সঁচাকৈ মই বহুত ভাগ্যৱান, মই আপোনাক স্বামী ৰূপে পাইছোঁ। ইফালে কমলা বেচা সেই আইতাগৰাকীৰ কাষতে শাক পাচলি বিক্ৰী কৰা মহিলা এগৰাকী আছিলে। এই মহিলাগৰাকীয়ে সদায় এই ঘটনাটো চাই থাকিছিলে আৰু অৱশেষত আইতাগৰাকীক ক'লে যে আপুনি সেই ল'ৰাজনক একো নকয় কিয়, সি সদায় ঝুঠা কৰি কৰি কমলাকেইটা এৰি থৈ যায়, আপুনি যে একো নকয়? তেতিয়া আইতাগৰাকীয়ে হাঁহি হাঁহি ক'লে তুমি কি ভাবিছা মই কি গম নাপাওঁ, মই কি নাজানো? মই চব জানো। সি এইবিলাক কিয় কৰে জানা? যাতে মই কমলাকেইটা খাব পাৰোঁ। সি মৰম দেখালে মই তাক মৰম নেদেখাম নেকি? সেইকাৰণে মই তাক কমলা কেইটামান কথা পাতি বেছিকৈ দি দিওঁ। গতিকে এই কাহিনীটোৰ পৰা আমি এটা কথা শিকিবলগীয়া আছে আৰু সেইটো হৈছে যে মানুহে ভগাই খালে আচলতে নিজৰ ভাগৰ বস্তু কেতিয়াও কমি নাযায়, কিন্তু যিবিলাক মানুহে মানুহৰ পৰা কাঢ়ি লয় সেই মানুহৰ পেট কিন্তু কেতিয়াও নভৰে। সেইকাৰণে খোৱা বস্তুৱে হওক বা জীৱনৰ সুখ আনন্দই হওক সেয়া সদায় আনৰ লগত সদায় ভগা ল'বলৈ চেষ্টা কৰক। দেখিব আপোনাৰ জীৱনটো আনন্দৰে সদায় ভৰি পৰিব, আপুনিও সুখী হ'ব পাৰিব এনেধৰণৰ কামৰ জৰিয়তে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে, কাহিনীটো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই এনেকুৱা ধৰণৰ কাহিনীবিলাক আপোনালোকলৈ আনি আপোনালোকক মটিভেট কৰিব পাৰোঁ, আপোনালোকৰ মনটো ভাল লগাব পাৰোঁ। সেইটোৱে মোৰ উদ্দেশ্য। ধন্যবাদ।